হতাশাৰ এটা ডাঙৰ অংশ হৈছে সঁচাকৈয়ে অকলশৰীয়া অনুভৱ কৰা, আনকি আপুনি এক নিযুত লোকৰে ভৰ্তি কোঠাত থাকিলেও। মোৰ হতাশা আছে, কিন্তু মই ক'ব বিচাৰোঁ মই ইয়াৰ সৈতে ভুগিছোৰ পৰিৱৰ্তে হতাশাৰ সৈতে যুঁজ দিছোঁ, কিয়নো হতাশাই আঘাত কৰিছিল কিন্তু মই প্ৰত্যুত্তৰ দিছিলোঁ। যুদ্ধ চলি আছে। আপুনি ইয়াতকৈ ভাল অনুভৱ কৰিব, এতিয়া নহ'বও পাৰে কিন্তু আপুনি কৰিব। আপুনি পুনৰ জীয়াই থকালৈকে কেৱল জীয়াই থাকিব। কোনো ধুমুহা, আনকি আপোনাৰ জীৱনৰ ধুমুহাও চিৰকাল থাকিব নোৱাৰে। ধুমুহাটো মাত্ৰ পাৰ হৈ গৈ আছে। যদি আপুনি কাইলৈ জীয়াই থাকিব নোৱাৰে, আজি জীয়াই থাকক। আপুনি ভাগৰুৱা কিন্তু শক্তিহীন নহয়। আপুনি খং কৰিছে কিন্তু তিক্ত নহয়। কোনেও আপোনাক কেতিয়াও নকয় যে শূন্যতাৰ ওজন আটাইতকৈ বেছি। আপুনি নজনাকৈয়ে হতাশা বিদ্যমান। বহুতে ইয়াক অস্বীকাৰ কৰে। এইটো এটা ভ্ৰম নহয়। আপুনি আনকি নেজানে যে আপুনি ইয়াতে আছে। আপুনি এইটো উপলব্ধি কৰিবলৈ অলপ সময় লয়। এনেদৰেই হতাশাই আঘাত কৰে। আপুনি এদিন ৰাতিপুৱা সাৰ পায়, ভয় কৰে যে আপুনি জীয়াই থাকিব। হতাশাৰ প্ৰকৃত ভয়টো মৰি যোৱা নাই, ই নিজৰ সৈতে জীয়াই আছে চিৰকাল। এইটো অলপ দীঘল অন্ধকাৰ কৰিডৰত খোজ কঢ়াৰ দৰে। কেতিয়া পোহৰ জ্বলিব নাজানে। আপোনাক সুখী দেখাইছে কিন্তু আপুনি সুখী অনুভৱ নকৰে। হতাশাই আপোনাৰ বাবে এনে কৰে। মই দেখিলোঁ যে হতাশাৰ সৈতে আপুনি উপলব্ধি কৰিব পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাবোৰৰ ভিতৰত এটা হ'ল যে আপুনি অকলশৰীয়া নহয়। আপুনি কয় যে আপুনি হতাশাগ্ৰস্ত। মই কেৱল স্থিতিস্থাপকতা দেখিছোঁ। আপোনাক খেলিমেলি অনুভৱ কৰিবলৈ আৰু ভিতৰলৈ যাবলৈ অনুমতি দিয়া হৈছে। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি ত্ৰুটিপূৰ্ণ। ইয়াৰ অৰ্থ হৈছে আপুনি মানুহ। যিসকল লোকে কেতিয়াও হতাশাৰ সৈতে মোকাবিলা কৰা নাই, তেওঁলোকে ভাবে যে এইটো কেৱল দুখী হোৱা বা বেয়া মেজাজত থকা। মোৰ বাবে এইটো হতাশা নহয়, ই ধূসৰতা আৰু জেঠৰতাৰ অৱস্থাত পৰিছে।